নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজত মই আলোচনা কৰিম ক্লাছ 7ৰ সোশিয়েল সায়েন্স চেপ্টাৰৰ বিষয় অৰ্থাৎ সমাজ বিজ্ঞান বিষয় আলোচনা কৰিম সোৱা পাঠং হৈছে 12 আৰু চেপ্টাৰটোৰ নাম হৈছে গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ সো এটোৰ বিষয় আলোচনা কৰিম তোমালোকৰ 1 নম্বৰ কোৱেশ্চনটো হৈছে উত্তৰ দিয়া ক নম্বৰ কোৱেশ্চনটো সোৱা কি কৈছে থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত ইয়াৰ আনসাৰটো আমি পাইছো থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশত অন্তৰ্গত বুজিছে না কি কৈছে থানেশ্বৰ ৰাজ্যখন মানে কি কৈছে হাৰিয়ানা প্ৰদেশত অন্তৰ্গত তাৰ পিছত চোৱা কোৱেশ্চন খ হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি সো আনসাৰটো হৈছে হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম হল বাণবৰ্ত বুজিছে না বাণবৰ্ত আছিল কবিজনৰ নাম তাৰ পিছত চোৱা কোৱেশ্চন গ ইলোৰাৰ কৈলাসনাথ মন্দিৰ কোনে সজাইছিল সো ইয়াৰ আনসাৰটো আমি পাইছো ইলোৰাৰ কৈলাসনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল তাৰ পিছত আছে কোৱেশ্চন গ চুলবংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি সো ইয়াৰ আনসাৰটো আমি পাইছো চুলবংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হল ৰাজাৰাজ তাৰ পিছত চোৱা কোৱেশ্চন ঙ গংগা কুণ্ডচুলপুৰম নগৰ কোনজন চুল ৰজাই নিৰ্মাণ কৰিছিল সো ইয়াৰ আনসাৰটো হৈছে ৰাজাৰাজৰ যোগ্য পুত্ৰ ৰাজেন্দ্ৰ চুলে গংগাই কুণ্ডচুলপুৰম নগৰ নিৰ্মাণ কৰিছিল তাৰ পিছত আছে 2 নম্বৰ কোৱেশ্চনটো খালি ঠাই পূৰ কৰিব দিছে আমাক ক নম্বৰ কোৱেশ্চনটো চোৱা বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল উত্তৰটো হৈছে বাক্সৰ বৰ্মন বুজিছে না বাক্সৰ বৰ্মন আছিল মানে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা তাৰ পিছত চোৱা কোৱেশ্চন খ দেশ আন এটি নাম আছিল হিলাদিত্য সো উত্তৰটো হৈছে হৰ্ষবৰ্ধনৰ আন এটা নাম আছিল হিলাদিত্য তাৰ পিছত চোৱা কোৱেশ্চন গ পল্লৱসকলে দেশ শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে ইয়াৰ আনসাৰটো হৈছে দ্ৰাবিড় তাৰ পিছত চোৱা কোৱেশ্চন ঘ এলিফেণ্টা আৰু দেশ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিৰ্দেশন পোৱা যায় ইয়াৰ উত্তৰটো হৈছে মালখেদৰ পিছে তাৰ পিছত চোৱা কোৱেশ্চন ঙ চুল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক দেশ বোলা হৈছিল চোৱা উত্তৰটো হৈছে ব্ৰহ্মদেশ বোলা হৈছিল তাৰ পিছত চোৱা 3 নম্বৰ কোৱেশ্চনটো শুদ্ধ উত্তৰ বাছি উলিওৱা ক নম্বৰ কোৱেশ্চনটো চোৱা গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিল গ্ৰীকসকলৰ হুনসকলৰ আৰু আছে তুৰ্কী আফগানসকলৰ আক্ৰমণৰ ফলত ইয়াৰ উত্তৰটো হৈছে গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিল হুনসকলৰ আক্ৰমণৰ ফলত তাৰ পিছত চোৱা কোৱেশ্চন খ হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল চোৱা তাঞ্জোৰ আৰু আছে তখ্নশিলা আৰু আছে ঐনুক চোৱা উত্তৰটো হৈছে তোমালোকৰ হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল কৰ্নুজ তাৰ পিছত চোৱা কোৱেশ্চন গ হৰ্ষবৰ্ধনৰ খেতিৰ পৰা উৎপাদিত শস্যৰ 1 আৰু 6 আৰু 1 আৰু 5 4 অংশ কৰ হিচাপে আদায় কৰিছিল সো উত্তৰটো হৈছে তোমালোকৰ হৰ্ষবৰ্ধনৰ খেতিৰ পৰা উৎপাদিত শস্যৰ 1 পৰা 6 অংশ কৰি হিচাপে আদায় কৰিছিল এই হৈছে তোমালোকৰ আনসাৰ তাৰ পিছত চোৱা কোৱেশ্চন ঘ কাঞ্চীপুৰম আৰু আছে মহাবলীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল উত্তৰটো হৈছে তোমালোকৰ কাঞ্চীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল তাৰ পিছত চোৱা কোৱেশ্চন ঙ ৰাজাৰাজ তাৰ পিছত আছে প্ৰথম কৃষ্ণ আৰু আছে দান্তি দুৰ্গ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক সো তোমালোকৰ উত্তৰটো হৈছে দান্তি দুৰ্গ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক তাৰ পিছত চোৱা 4 নম্বৰ কোৱেশ্চনটো চোৱা গুপ্ত সাম্ৰাজ্যৰ পতনৰ মূল কাৰণ কি সো ইয়াৰ আনসাৰটো আমি পাইছো মধ্য এছিয়াৰ পৰা অহা হুনসকলৰ আক্ৰমণৰ ফলত এই ৰাজ্যৰ পতন হোৱা বুলি কোৱা হয় বুজিছেনে ইয়াই হৈছে আনসাৰ তাৰ পিছত চোৱা কোৱেশ্চন খ থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম কি সো ইয়াৰ আনসাৰটো আমি পাইছো থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম হল কৰ্নুজ বুজিছেনে ৰাজ্যখনৰ নাম কি কৰ্নুজ ইম্পৰ্টেণ্ট আছে তোমালোকে ভালদৰে বুজিলা তাৰ পিছত চোৱা কোৱেশ্চন ঘ পল্লৱ শাসকসকলৰ দিনত প্ৰধান অৱদান দুটা কি সো ইয়াৰ আনসাৰটো পল্লৱ শাসকসকলৰ দিনত প্ৰধান অৱদান দুটা হল সাহিত্য চৰ্চাৰ সংস্কৃতি ভাষাৰ প্ৰয়োগ আৰু বৈষ্ণৱ আৰু হব সাহিত্যৰ বিকাশ বুজিছেনে তাৰ পিছত চোৱা কোৱেশ্চন গ ৰাষ্ট্ৰকূটসকলৰ শাসনকালত কি ভাষাৰ বিকাশ হৈছিল সো ইয়াৰ আনসাৰটো আমি পাইছো ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃতিক ভাষাৰ বিকাশ হৈছিল তাৰ পিছত আছে কোৱেশ্চন ঙ কোন ৰজাৰ শাসনকালত পঞ্চায়তী ৰাজ
ব্যৱস্থাৰ পথ মুকলি হৈছিল চ' এনচাৰটো আমি পাইছোঁ প্ৰথম পৰাত্মক ৰজাৰ শাসনকালত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পথ মুকলি হৈছিল তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো 50টামান শব্দৰ ভিতৰত লিখা চ' ক নম্বৰ কুৱেশ্যনটো কি কৈছে হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি চ' কেনেকৈ লিখিম আমিটো সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইবাটাও ভাগত ভাগ কৰিছিল ৰাজ্যখনক প্ৰদেশ মুক্তি বিষয় গাঁও আদি ভাগত ভাগ কৰিছিল আজিকালিৰ নিচিনা এই বিভাগবোৰ শাসন চলোৱাৰ বাবে মন্ত্ৰী বিষয়া আদি নিয়োগ কৰিছিল তাৰপিছত কুৱেশ্যন খ হৰ্ষবৰ্ধনৰ ৰাজ্য ব্যৱস্থা চ' কেনেকৈ লিখিম আমিতো হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীটোৰ পৰা কৰ কাটৰ সংগ্ৰহ কৰিছিল কৃষকসকলে উৎপাদিত শস্যই 1ৰ পৰা 4 অংশ কৰ হিচাপে সুদাব লাগিছিল কেতিয়াবা নগদ ধনেৰেও কৰ সুদাইছিল বুজিছেনে তাৰপিছত কুৱেশ্যন গটো চোৱা মহাবলীপুৰম মন্দিৰৰ শিল্পীৰীতি শিল্পৰীতিটো এনচাৰটো চোৱা মহাবলীপুৰমৰ মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে এই মন্দিৰবোৰক ৰথ বোলা হয় বুজিছেনে এই মন্দিৰবোৰক মানে কি বোলা হয় ৰথ বোলা হয় তাৰপিছত চোৱা এখন পাহাৰ কাঠি ৰথৰ দৰে সজা এই ৰথ বা মন্দিৰবোৰক ধৰ্মৰাজ ৰথ ভীম ৰথ অৰ্জুন ৰথ দ্ৰৌপদী ৰথ বোলা হয় তাৰপিছত চোৱা কুৱেশ্যন ৰাষ্ট্ৰকূট ৰাজ্যৰ অৱস্থিতি চ' কেনেকৈ লিখিম আমি ইয়াৰ আনচাৰটো দাক্ষিণাত্যৰ পশ্চিম উপকূলত বৰ্তমান গুজৰাটৰ ওচৰত ৰাষ্ট্ৰকূট ৰাজ্যৰ অৱস্থিত তাৰপিছত চোৱা কুৱেশ্যন চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰক বৈশিষ্ট্য চ' কেনেকৈ লিখিম আমি ইয়াৰ আনচাৰটো চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ কিছুমান বৈশিষ্ট্য আছিল এই মন্দিৰসমূহ অকল উপাসনা স্থলীয় নাছিল বৰং এইবোৰ আছিল ৰাজ্যৰ নীতি সুদৃঢ় কৰাৰ একোটা কেন্দ্ৰ মন্দিৰৰ পূজা সেৱা চোৱা চিতা কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে পাজৰে সংস্থাপন দিয়া হৈছিল মন্দিৰৰ নামত দিয়া ভূমিৰ উপাদানৰ সময়ত এই পৰিয়ালবোৰক বৰণ পোষণ দিয়া হৈছিল বুজিছেনে তাৰপিছত চোৱা এইদৰে মন্দিৰবোৰে আৰ্থ সামাজিক সাংস্কৃতিক জীৱন চহকী কৰি তুলিছিল বুজিছেনে তাৰপিছত চোৱা কুৱেশ্যন 6 কি কৈছে তলত উল্লেখ কৰা ৰাজ্যসমূহ উত্তৰ ভাৰতৰ নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিয়াই তালিকা প্ৰস্তুত কৰা চ' আমি কেনেকৈ লিখিম গৌড় চোল ৰাজপুতনা আৰু আছে থানেশ্বৰ গুজ্জৰ প্ৰতিহাৰ নেক্সট আছে পাণ্ড্য় আৰু আছে কনৌজ কেৰল মালৱ আৰু আছে ৰাষ্ট্ৰকূল কলিন আৰু আছে চালুক্য নেক্সট আছে চান্দেল্য চ' উত্তৰটো আমি কেনেকৈ লিখিম উত্তৰ ভাৰত হৈছে তোমালোকৰ দক্ষিণ ভাৰত আৰু আছে থানেশ্বৰ চোল তাৰপিছত আছে মালৱ পাণ্য কনৌজ ৰাষ্ট্ৰকূল আৰু আছে ৰাজপুতনা গৌড় কলিঞ্জ আৰু আছে চালুক্য কেৰল বুজিছেনে এই হৈছে তোমালোকৰ আনচাৰ আজি মই ইমানলৈকে সামৰিলোঁ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা অ'কে বাই টেক কেয়াৰ